তো UPPL কোনো অশান্তি কৰাৰ আমাৰ টাৰ্গেট নাই, কোনো হিংসা কৰাৰ টাৰ্গেট নাই। সকলো জাতি জনগোষ্ঠীক এটা নিৰাপদ এটা পৰিৱেশ গঢ়ি নিৰাপত্তা দি আগুৱাই লৈ যোৱাটো আমাৰ টাৰ্গেট। গতিকে আজিৰ সময়ত না উচ্ছেদ না হিংসা কোনো ধৰণৰ তেনেকুৱা পৰিৱেশ UPPL দলে চিন্তা কৰা নাই আৰু আগলৈও নকৰে। থেংক ইউ। হাগ্ৰামা মহিলাৰে কৈছে আপুনি UPPL শেষ হ'ব আৰু আপুনি ছুইজাৰলেণ্ডলৈ গুচি যাব। ছুইজাৰলেণ্ড ইয়াতে বনাব বিচাৰিছোঁ, তাতে যোৱা নহয়। হাগ্ৰামা মহিলাৰী দুটা জন্ম পাব লাগিব, তেতিয়াহে বুজি পাব যে মই কি ছুইজাৰলেণ্ডৰ কথা কৈছোঁ। তো ছুইজাৰলেণ্ডটো মই তাতে যাই ছুইজাৰলেণ্ডটো কোৱা নাই। ছুইজাৰলেণ্ডৰ গোটেই পৃথিৱীৰ মানুহে ছুইজাৰলেণ্ড বুলি ক'লে কি বুজে? যি অঞ্চলটো শান্তি, যি অঞ্চলটো নিৰাপদ, য'ত মানুহে কোনো ভয় শংকা নোহোৱাকৈ মুক্ত মনেৰে মুক্ত মানে বিচৰণ কৰিব পাৰে, সেইটো হ'ল ছুইজাৰলেণ্ড। আৰু হাগ্ৰামা মহিলাৰ দিনত মানুহবিলাকে ৰাতিত ওলাবলৈ ভয় কৰিছিলে, এস্কৰ্ট নোহোৱাকৈ নেতাবিলাক আহিবলৈ ভয় কৰিছিলে। আজি তেখেতে নিজেও মটৰচাইকেল লৈ ঘূৰিব পৰা এটা পৰিৱেশ হ'ল, সেইটোৱে ছুইজাৰলেণ্ড। এই ছুইজাৰলেণ্ড আৰু তাৰ পৰা মই কোদালেদি খান্দি আনি ইয়াতে বনাম বুলি কোৱা নাই। ৰাম ৰাজ্য বনাম বুলি ক'লে দাপৰ যুগত আৰু যাব নেকি? আজি চবেই কয় ৰাম ৰাজ্য বনাম, ৰাম ৰাজ্য মানে য'ত শান্তি সম্প্ৰীতি নিৰাপদ প্ৰত্যেকজন নাগৰিকে শান্তিৰে থাকিব পাৰে, এইটো হ'ল ৰাম ৰাজ্য। নিজৰ ধৰ্ম নিজৰ সকলো কাম চিন্তাধাৰা ভালকৈ থাকিব পাৰে, মৰম স্নেহ ভাল এটা পৰিৱেশ আধ্যাত্মিক চৰ্চাৰ মাজেৰে, সেইটোৱে ৰাম ৰাজ্য। আজি আমাৰ ইয়াত আমাৰ অসমীয়াসকলো গোসাঁই ঘৰত যাই আছে, সত্ৰত যাই আছে, বড়োসকলো বাথৌ মন্দিৰ আমাৰ ব্ৰহ্ম মন্দিৰত যাই আছে, মাইনৰিটিসকলে আজি ক'ত যাই আছে? নিজৰ মানে মছজিদত যাই আছে, খ্ৰীষ্টানসকলে চাৰ্চত যাই আছে, নিজৰ কাম চবেই কৰিছে। গতিকে এনেকুৱা এটা পৰিৱেশ গঢ়াটোৱে UPPLৰ এটা টাৰ্গেট আছিলে। থেংক ইউ।